নমস্কাৰ দোস্ত। তো মই আজি এটা নতুন বিষয়ৰ ওপৰত কথা পাতিম বুলি আহিলোঁ। তো আমি বহুতেই সদায় দেখি থাকোঁ, শুনি থাকোঁ বা নিউজ পেপাৰত বা আপুনি টিভিটো দেখি থাকে যে কি বস্তু, সেই বস্তুটো হৈছে কি ষ্টক মাৰ্কেট। চ' মই আজি ষ্টক মাৰ্কেটৰ বিষয়ে অলপমান বেছি কথা ক'বলৈ চেষ্টা কৰিম। তো প্ৰথমতে হৈছে কি ষ্টক মাৰ্কেট কি? ষ্টক মাৰ্কেট হৈছে মানে কি এখন বজাৰ য'ত আমি বস্তু যেনেকৈ বেচা কিনা কৰোঁ, ঠিক তেনেদৰে ষ্টক মাৰ্কেটত আমি এটা কোম্পানীৰ শ্বেয়াৰ বেচা কিনা কৰিব পাৰোঁ। ষ্টক মাৰ্কেট আমাৰ ইণ্ডিয়াত বৰ্তমান দুখন আছে। প্ৰথমখন হৈছে BSE, তাৰ মানে বোম্বাই ষ্টক এক্সচেঞ্জ। বোম্বাই ষ্টক এক্সচেঞ্জখন আপোনাৰ বোম্বাইত আছে বৰ্তমান, আৰু ইয়াৰ কাৰেঞ্চি মানে কি ইয়াত পইচা ট্ৰানজেকশ্যন হয় ইণ্ডিয়ান ৰুপি, আৰু ইয়াত বৰ্তমান 2021 ডিচেম্বৰত ডাটাৰ অনুসৰি 5,439টা কোম্পানী লিষ্টেড আছে, আৰু ইয়াৰ মাৰ্কেট কেপ হৈছে $3.6 ট্ৰিলিয়ন। আৰু 2 নম্বৰখন হৈছে NSE, তাৰ মানে নেশ্যনেল ষ্টক এক্সচেঞ্জ। নেশ্যনেল ষ্টক এক্সচেঞ্জত বৰ্তমান ডিচেম্বৰ 2021 ডাটাৰ অনুসৰি 2,002টা কোম্পানী লিষ্টেড আছে, আৰু ইয়াত মাৰ্কেট কেপ হৈছে $3.4 ট্ৰিলিয়ন, আৰু ইয়াৰ কাৰেঞ্চি চেম BSEৰ দৰে ইণ্ডিয়ান ৰুপিতে ট্ৰানজেকশ্যন হয়। ত' ছেকেণ্ড পইণ্ট হৈছে যে আমি ষ্টক মাৰ্কেটত কিয় ইনভেষ্ট কৰিব লাগে। ত' ফাৰ্ষ্ট কথাটো হৈছে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰাৰ মেইন কথাটো হৈছে আমাৰ ইণ্ডিয়াত প্ৰত্যেক বছৰে ইনফ্লেশ্যন মানে কি বস্তুৰ দাম 6%ৰ পৰা 7% বাঢ়ি থাকে, কিন্তু আমি FD বা ছেভিংছ একাউণ্টত আমাৰ ৰিটাৰ্ণছ পাওঁ এভাৰেজ 3% ইয়াৰ 4%। সেই হিচাপত চাবলৈ গ'লে আমাৰ কেপিটেলো লছ কৰি আছে আৰু আমাৰ ইনভেষ্টমেণ্টো লছ কৰি আছে। সেইকাৰণে আমি ফাৰ্ষ্ট কথা ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব লাগে, যাৰ ফলত ষ্টক মাৰ্কেটত আমি 18%ৰ পৰা 20% ৰিটাৰ্ণছ প্ৰত্যেক বছৰে পোৱাৰ এটা চান্স থাকে। আৰু অকল যদি আপোনালোকে ষ্টক মাৰ্কেটতে ইনভেষ্ট কৰিব সেইটো নহয়, আপোনালোকে মিউচুৱেল ফাণ্ডতো ইনভেষ্ট কৰি ছেকেণ্ডাৰী হিচাপত আপুনি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰাৰ দৰে হৈছে। তো 3 নম্বৰ পইণ্টটো হৈছে ষ্টক মাৰ্কেটত আমি যে ইনভেষ্ট কৰিম আমাৰ লাভ কি হ'ব। চ' মই আপোনালোকক 2 নম্বৰ পইণ্টটা কৈ দিছোঁ, আমি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিলে এভাৰেজ মানে কি মিনিমাম ক'বলৈ গ'লে 18%ৰ পৰা 20% ৰিটাৰ্ণছ পাৱেই। আৰু যদি আপুনি ভাল কোম্পানী বা ভালকৈ যদি আপুনি ইনভেষ্টমেণ্টটো শিকি লয় তেনেহ'লে তেতিয়াও আপুনি ষ্টক মাৰ্কেটৰ পৰা ভালেখিনি পইচা ইনকাম কৰিব পাৰিব। কিন্তু ষ্টক মাৰ্কেটত যে ইনভেষ্ট কৰিলে আপুনি পইচা ইনকাম কৰিব সেইটো নহয়। আপুনি ষ্টক মাৰ্কেট ইনভেষ্ট কৰাৰ আগত চাই ল'ব লাগিব যে কোনটো কোম্পানীত আপুনি ইনভেষ্ট কৰিছে, আৰু সেই কোম্পানীটোৰ মেনেজমেণ্ট কেনেকুৱা বা তাৰ বেলেঞ্চ শ্বীট কেনেকুৱা আপোনালোকে সেইটো কৰি চাব জানিব লাগিব। চ' মই বেলেঞ্চ শ্বীট বা ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট ৰিলেটেড এই চেনেলটোত মাজে মাজে ভিডিঅ' আপলোড কৰি থাকিম, ত' আপোনালোকে সেই ভিডিঅ'বোৰ চাই থাকিব। চ' 4 নম্বৰ পইণ্টটো হৈছে কি আমি যে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিম তাৰ ৰিস্ক কেপাচিটি কিমান হ'ব। যদি মই কম বয়সৰ ল'ৰা ছোৱালী তেনেহ'লে মই বা 18 পৰা যদি 20 বছৰ মই অলপ বেছি ৰিস্ক ল'ব পাৰিম, বা 20 পৰা 30 হ'লে আৰু অলপ কমকৈ ৰিস্ক ল'ব পাৰিম, বা 30 পৰা 40 হ'লে আমি আৰু অলপ কমকৈ ৰিস্ক ল'ব লাগিব। ঠিক তেনেদৰে মানে কি মই এটা উদাহৰণ দি কওঁ আপোনালোকক, যদি আপোনালোকে এক্সামত বা এক্সাম দিবলৈ যায়, যদি আপুনি পঢ়ি নাযায় বা এক্সামত বহি নিলিখে, আপুনি তাৰে পৰা ভাল ৰিজাল্ট আশা কৰোঁতে একদম মানে বাদ দিয়ক। আৰু 2 নম্বৰতে যদি আপুনি পঢ়ি যায় বা আপুনি যদি পুৰা পৰীক্ষা বহি লিখি যায় তেনেহ'লে আপুনি মানে আশা কৰিব পাৰে যে পৰীক্ষাত ভাল ৰিজাল্ট পাব। ঠিক তেনেদৰে ৰিস্ক কেপাচিটি সেনেকুৱা, আপুনি যদি সেই বস্তুখিনি ভালকৈ জানি নলয় বা বস্তুটোৰ প্ৰতি যদি আপুনি ভালকৈ শিকি নলয় তেনেহ'লে আপোনাৰ ৰিস্ক কেপাচিটি একদম আপ লেভেলত হৈ যাব। মানে কি আপুনি 100 টকা লগাইছে, আপোনাৰ সেই পইচাটো 0 হোৱাৰ চান্স 99%, আৰু সেই 100 টকাটো হেণ্ডেড হোৱাৰ মানে 1000 হোৱাৰ চান্স 1%। কিন্তু আপুনি যদি বস্তুখিনি শিকি লয় বা ৰিস্ক কেপাচিটিখিনি মেইনটেইন কৰি লয় তেনেহ'লে আপোনাৰ সেই 100 টকাটো হেণ্ডেড 1000 টকা হোৱা মানে 1000 ৰুপিজ হোৱাত 99% চান্স থাকিব, আৰু 0 পইচা হোৱাত 1% চান্স থাকিব। সেই ষ্টক মাৰ্কেটত ইনভেষ্ট কৰাৰ আগত আপুনি সদায় ৰিস্ক কেপাচিটিটো মেইনটেইন কৰি চলিব লাগিব। চ' মই যে কৈ আছোঁ ষ্টক মাৰ্কেট বা মিউচুৱেল ফাণ্ড আপোনালোকে ইনভেষ্ট যে কৰিব, ইনভেষ্ট কৰাৰ কথাই কৈ আছোঁ, কিন্তু আপোনালোকে ইনভেষ্ট কেনে কৰিব। চ' মই ডেছক্ৰিপশ্যনত লিংক দি আছে আৰু ফাৰ্ষ্ট কমেণ্টত লিংক দি আছে, আপোনালোকে তাৰ পৰা চাই আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টখিনি আপলোড কৰি এঞ্জেল ওৱান মানে কি এঞ্জেল ব্ৰকিঙৰ দ্বাৰা আপোনালোকৰ ডিমেট একাউণ্টটো খুলি ল'ব, আৰু খুলি লৈ ষ্টক মাৰ্কেট ৰিলেটেড বা এনেকুৱা কিছুমান ইনভেষ্টমেণ্ট ৰিলেটেড ভিডিঅ' এই চেনেলটোত আপোনালোকে সদায় পাই থাকিব। চ' এইখিনিয়ে ক'ব লগা হৈছিল, আৰু এই ষ্টক মাৰ্কেটৰ ওপৰত মই এই চেনেলটোত মাজে মাজে ভিডিঅ' আপলোড কৰি থাকিম। মানে কি মই সদায় আপলোড কৰিবলৈ ট্ৰাই কৰিম, কিন্তু যদি অলপ প্ৰব্লেম হয় নোৱাৰিম। চ' মই এই চেনেলটোত আৰু এই চেনেলটোত মাজে মাজে এনেকুৱা ষ্টক মাৰ্কেট ৰিলেটেড বা কেতিয়াবা শ্বৰ্ট ফিল্ম বা কেতিয়াবা ফানী ভিডিঅ' এনেকুৱা আপলোড কৰি থাকিম। ত' আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব, আৰু ভাল লাগিলে লাইক কৰিব, বেয়া পাইছে যদি ডিছলাইক কৰিব, ক'ব লগা নাই। কিন্তু আপোনালোক ফিডবেক কৰি দিব, মানে কি কমেণ্টত আপোনালোকে জনাব যে ভিডিঅ'টো কেনেকুৱা পালে, আৰু ঘৰত শ্বেয়াৰ কৰি দিয়ক, মানে কি লগৰবোৰক শ্বেয়াৰ কৰি দিয়ক, আৰু চেনেলটো প্ৰথমবাৰ আহিছে যদি লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, আৰু ছাবস্ক্ৰাইব কৰি দিয়ক দেই। মানে ছাবস্ক্ৰাইব কৰি দিলে আমাৰো ভাল লাগি যায়তো, বেলেগ একো নাই। চ' এইখিনিয়ে ক'ব লগা আছিল। চ' ভিডিঅ'বোৰ চাই থাকিব, আৰু বেলেগ কিবা আপোনালোকৰ কিবা যদি ডাউট থাকিলে আপোনালোকে ক'ব, মই নেক্সট ভিডিঅ'ত সেইবোৰ ডাউট মানে কি আৰু ভিডিঅ'ত। চ' এইখিনি আছিল ক'ব লগা। ত' নেক্সট ভিডিঅ'ত লগ পাম, তাত থাকিলে বাই। তো এই ভিডিঅ'টোত মই ষ্টক মাৰ্কেটৰ বিষয়ে অলপমান বেছি কথা ক'বলৈ চেষ্টা কৰিম, যিখিনি মই জানো। मज़ा आया। और मैं ये जो मज़ा है
हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ।